মই ইমৰান, মই আহি পাইছোঁ শিলাটপ, অৰুণাচল শিলাটপ। হাতত বৰফ হৈ গ'ল, ইমান ঠাণ্ডা ইয়াত, বহুত বৰ ঠাণ্ডা হৈ আছে। শিলাটপৰ মানে যোনখিনি দৃশ্য আছে মই দেখাম আপোনালোকক আজি। অৰুণাচলত বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু একচুৱেলি এই শিলাটপটো চাবৰ কাৰণে বহুত দূৰৰ পৰা মানুহ আহে। অৰুণাচল চবতকৈ ওখ জেগা হ'ল শিলাটপ, সেইকাৰণে তাৰ নাম ৰখা হৈছে শিলাটপ। টপ মানে এটা বহুত হাইট জেগা হয়, সেইকাৰণে শিলাটপ ৰখা হৈছে। এইটো মেইন গেটটো হয়, এই গেটটো হ'ল মেইন। কিমান হাইট আছে মই দেখাম, এইটো শিলাটপটো, এইটো মেইন গেট হয়। এইফালে আমি মানে আহিব লাগে মানুহ, এতিয়া আমি গৈ আছোঁ, অৰুণাচলৰ পৰা নামি আছোঁ। তো মেইন গেটটো আপোনালোকক দেখাইছোঁ। ইয়াত আপোনালোকৰ পূৰা ঘূৰাই দেখুওৱা হ'ব। পূৰা হাত চাত মোৰ বৰফ হৈ গৈছে, ঠাণ্ডা, বহুত ঠাণ্ডা লাগি আছে। এইফালে গেটটো অলপ দেখাই দিয়ে, গেটৰ সন্মুখত আহে ন। এইটো আমি সেইফালৰ পৰা যেতিয়া তলৰ পৰা আহোঁ, তেজপুৰৰ পৰা আহোঁ যেতিয়া সেইফালৰ পৰা আহিব লাগে, সেইটো মেইন ৰাস্তা হয়। এইটো আমি ইয়াত মেইন গেটত আছোঁ এতিয়া বৰ্তমান। ইয়াত ৰখিছোঁ, আমি অলপ ৰখি ভিডিঅ' দিছোঁ, বেছি টাইম নবনাওঁ, হৈ গ'ল। মানে বহুত ঠাণ্ডা চলি আছে ইয়াত, বহুত হাইট জেগা হয় এইটো, বহুত ঠাণ্ডা চলে ইয়াত। ঠাণ্ডাৰ কাৰণে ৰখিব নোৱাৰে। জেকেট চেকেট মই অনা নাই, হাফ পেণ্ট পিন্ধি আহিছোঁ। এয়া চাওক, এইটো দেখা দিয়ে, এয়া চাওক, হাফ পেণ্ট পিন্ধি আহিছোঁ। মোৰ লগতো এজনে কেমেৰা কৰি আছে, জেকেট মেকেট লগাই নামিছে, জোতা মোটা লগাই নামিছে, আৰু মই হাফ পেণ্ট পিন্ধিয়ে নামি গ'লোঁ ইয়াত। হাইট চাওক, হাইটটো দেখাই আছোঁ আপোনালোকে, আহক হাইটটো দেখাই আছোঁ। বিশ্বাসটো এনেকৈ নকৰিব আপোনালোকে। 1468 কিলোমিটাৰ হাইট আছে, মানে 1488 কিলোমিটাৰ হাইট এইটো শিলাটো। এইটো চাওক, ইয়াত লিখা আছে কিমান ওপৰত আছোঁ মই। এই ঠাণ্ডাৰ কাৰণে বেছি একো ক'ব নোৱাৰোঁ, মানে উশাহটো কম ল'ব পাৰোঁ ইয়াত, মানে উশাহ ইমান ল'ব নোৱাৰোঁ। এইটো পূৰা বৰ্ডটো দেখাই দিয়ে, তলত লিখা আছে, এয়া চাওক, এয়া লিখা আছে, এইটো লিখা কিমান হাইট। শিলা মানে টুৰিষ্ট টিম আহি কিনে ইয়াত ৰখে, ইয়াৰ পৰা চিনাৰীটো দেখে, এইটোৱে মেইন শিলা হয়। ইয়াৰ পৰা নাজাৰাটো দেখা যায়, মানে বৰফৰ ছিজনত কিমান ধুনীয়া মানে থাকে। তো ইয়াত লিখা আছে যোনটো আমাৰ, সেইটো দেখাম এতিয়া বৰ্তমান। এবাৰ লিখাটো দেখাই দিয়ে ভালকে, এয়া চাওক, শিলা বুলি লিখা আছে ইয়াত, কিমান ধুনীয়াছে বনাইছে। আৰু এইটো মই ওপৰৰ পৰা পুখুৰীটো দেখাম এতিয়া। পুখুৰীটো চাওক এবাৰ, কিমান ধুনীয়া দেখায় পুখুৰীটো। এইফালে আহা অলপ, পুখুৰীটো দেখাই দিয়া ভালকে। এয়া মই ওপৰত আছোঁ এতিয়া বৰ্তমান, পুখুৰীতকৈ ওপৰত আছোঁ। এইটো পুখুৰীটো চাওক, এইটো এটা তালাব হয়, এইটো বৰফৰ ছিজনত ফুল বৰফ হৈ থাকে। এনেকুৱা বৰফৰ পানী দেখা নাযায় তেতিয়া, সেইটো বৰফৰ ছিজনত। পূৰা তুমি তালাবটো দেখাই দিয়া অলপ ঘূৰাই ওপৰৰ পৰা, কিমান ধুনীয়া। টুৰিষ্ট আহিলে ইয়াত মানে পূৰা চাৰিওফালে ঘূৰিব ফুৰিব চাব পাৰে। এনেকুৱা ধুনীয়া এটা দৃশ্য হয় ইয়াত। ভাল মানে আহে, টুৰিষ্টবিলাক যিমান আহে চব ইয়াতে ৰখে। এইফালে অলপ কেমেৰা কৰি দিয়ে, পূৰা পাহাৰটো। এইফালে লৈ আহচোন কেমেৰাটো, এইটো বৰফৰ ছিজনত কেনেকুৱা বৰফ হয় মই দেখাই আছোঁ। এইফালে বৰফৰ ছিজনত এইটো মই যোনটো আছোঁ শিলাৰ একদম মেইন জেগাটোতে, যোনটো পুখুৰীৰ ওচৰত আছোঁ, বৰফৰ ছিজনত চাওক, এইটো মানে এনেকুৱা হয় দৃশ্যটো। এইটো পূৰা ফুল যেতিয়া বৰফ থাকে তেতিয়া এনেকুৱা হয়, পুখুৰীৰ মাজত এনেকুৱা পানীবিলাক চব বৰফ জমি যায়। অলপ অলপ পানী থাকে কেতিয়া, এইটো কিন্তু বৰফে হৈ আছে, পানী নহয় এইটো, কিন্তু এইটো ক'লা হৈ আছে, এইটো বগা বৰফ, চব বৰফ হয়। এইবিলাক ৰাস্তা হয়, চব বৰফ পৰি থাকে। এইটোতো ৰাস্তা পূৰা বৰফ হয়, ঢাকা থাকে এইটো ৰাস্তাত। JCB দি চাফা কৰি কিনে মানুহ যাব লাগে ইয়াত, মানে কোনোবা আহিলে গাড়ী লৈ চাফা কৰি দিয়ে, পিছত যায়। ইমান এটা ধুনীয়া জেগা হয় এইটো। ইয়াত বহুত টুৰিষ্ট আহে, বহুত দূৰৰ পৰা আহে চাবৰ কাৰণে। এইটোতো আপোনালোকে চালেই, বৰফৰ ছিজন এনেকুৱা চিনাৰী হয়। অলপ সেইফালে ঘূৰাই দিয়া, একদম ধোৱা ধোৱা হৈ আছে পূৰা চাওক চাৰিওফালে, ইমান ঠাণ্ডা, মানে টোপনি উঠি যায়, 2 মিনিট ৰখিব নোৱাৰোঁ ভালকে। শিলাটপত ইমান ঠাণ্ডা, কঁপি আছোঁ ঠাণ্ডাত। এক জেগাত আহি ৰখিছোঁ জাষ্ট শিলাটপত, সেইটো চাইড দেখুওৱা নাই এতিয়ালৈকে, যাম সেইফালে। আৰু এইটো যোনটো পুখুৰী আছে শিলাটপত, এতিয়া দেখা গৈ আছে পানী আছে। পুখুৰীটো অলপ দেখাই দিয়ে, বৰ্তমান ইয়াত পানী আছে, বহুত ঠাণ্ডা হয়। বৰফৰ ছিজনত গোটেইটো বৰফ হৈ যায়। এইটো এইফালে মই দেখাইছোঁ, এইখিনি খালি জাষ্ট আগলৈ ঘূৰাই দিয়ে, আৰু পিছত মই সেইটো গেটত দেখাম শিলাটপৰ হেৰিটো, পূৰা ঘূৰাই দিয়ে এবাৰ। ইয়াত গোটেইটো বৰফ থাকে বৰফৰ ছিজনত, পূৰা ধোৱা ধোৱা হৈ আছে, বহুত ঠাণ্ডা চলি আছে। বেছি নেদেখাওঁ, অলপে দেখাম।
চাই লওক সেইবিলাক। বহুত ঠাণ্ডা ভাই, বহুত কঁপনি হৈ আছে মোৰ। এইটো হ'ল বুদ্ধ ধৰ্মৰ কিবা এটা হেৰি, আৰু এইটো ঘূৰালে দিনটোৰ কাৰণে দিনটো ভাল যায়। এইটো ইহঁতৰ নিয়মত, বুদ্ধ ধৰ্মৰ নিয়মত এইবিলাক ঘূৰাব লাগে। তাৰপিছত এটা ভেল আছে, ভেলটো বাজে, এক পাক ঘূৰিলে এটা ভেল বাজিব ইয়াত। সেইটো বাজিলে এনেকুৱা বস্তু হয়। ইমান ধুনীয়া এটা পাৰ্ক, তাৰপিছত আহিছে জঙৰ ওপৰত এটা পাৰ্ক, তাহাঁতি বনাই আছে নতুন কৰি, কালাৰ হৈ আছে। আৰু ইয়াৰ ভিতৰত আমি সোমাইছোঁ, জেগাত কৰিছোঁ প্লাষ্টিক ভিতৰত অলপ এফালে এফালে ভৰাই দেখা দি আছে। চাৰিওফালে মানুহ খাই আছে, এইবিলাকো দেখা দিয়ে, কোনো প্ৰব্লেম নাই। এটা মূৰ্তি বনাই আছে বুদ্ধ, সেইটো দেখা দিয়া, কালাৰ কৰি আছে। এইটো ইয়াত 9টা আছে, মই ঘূৰাম এতিয়া। 9টা আছে, এইটো তাত 9টা। এক পাক চবকেইটা ঘূৰাই দিম, দিনটো ভাল যাব। সিহঁতৰ নিয়মৰ কথা, এইটো মই ঘূৰাইছোঁ এতিয়া। এইটো বস্তু অৰুণাচলত ভাল জেগাত পাব, জান্দা হয়। এইটো ইয়াৰ পৰা নাহে, গুম্পাৰ পৰা আহে। টাৱাঙত এটা গুম্পা আছে ডাঙৰ, বুদ্ধ ধৰ্মৰ এটা গুম্পা আছে। বহুত আমাৰ যেনেকুৱা মন্দিৰ থাকে, তেনেকৈ ইহঁতৰ এটা মন্দিৰ আছে, গুম্পা বুলি কয় ইহঁতে, বুদ্ধ ধৰ্মৰ ভিতৰত গুম্পা কয়। সেই গুম্পাৰ পৰা এই কাপোৰবিলাক দিয়ে আৰু ইহঁতে লগায়। তাত বহুত বিভিন্ন ধৰণৰ কিবা লিখা আছে, কিন্তু এইটো আমি ক'ব নোৱাৰিম, এইটো অৰুণাচলীয়া ভাষা হয়, মুম্ফা ভাষা হয় এইটো। আৰু ইয়াত যিমান মানুহ আছে চব মুম্ফা মানুহ আছে। নটা আছে, আজি 9টা ধৰি মই ঘূৰাম। তলত এটা ঘূৰাই আছোঁ ডাঙৰ, এতিয়া 9টা ঘূৰাই আছোঁ। আৰু পাৰ্কটো বনাই আছে, মানুহ মানে ইয়াত আহি ৰেষ্ট কৰিব পাৰিব, ঘূৰিব পাৰিব, অলপ চাব পাৰিব। ইমান ডাঙৰ নহয়, খাছ মানে সৰু হয়। দিৰাং, এইটো চাওক 5 ষ্টাৰ হোটেল এটা, কিমান ডাঙৰ, একদম মানে তাজ হোটেলতকৈ ডাঙৰ এইটো। ইমান মস্ত, মানে দূৰৰ পৰা, মই বহুত দূৰৰ পৰা লৈছোঁ, জুম কৰি দিছোঁ, সেইকাৰণে আনিছোঁ টানি। সেইকাৰণে লোৱা, মানে সেইফালে ৰাস্তা বেলেগ আছে। এই চাওক বস্তুটো, অলপ মানুহৰ ঘৰো আছে। দেখাই আছোঁ, মই বহুত দূৰৰ পৰা দেখাই আছোঁ আপোনালোকক, চিনাৰীবিলাক দেখাই আছোঁ। এবাৰ চাওক ভালকৈ। মানুহে কয় না, পাহাড়ों में मजा ही कुछ और है, देखो पहाड़ का नज़ारा देखो कितना सुंदर है, कितना मस्त है। চাওক পাহাৰত মানে ইমান ধুনীয়া লাগে, পাহাৰত কি ক'বই নাই। মানুহৰ ঘৰবিলাক চাইছে কি ধুনীয়া, একদম তলত এটাৰ ওপৰত এটা, এটাৰ ওপৰত এটা, এনেকৈ মানে বনাই ইহঁতে। অৰুণাচলত ঘূৰিব ফুৰিব, থাকিব, বহিব, খাব, বহুত ধুনীয়া ধুনীয়া জেগা আছে, বহুত মজা মজা জেগা আছে। আপুনি যদি যায় এবাৰ, আহিব মন নকৰে তাৰ পৰা। ইমান ধুনীয়া ধুনীয়া জেগা, কিন্তু বৰফৰ ছিজনত বহুত বেয়া লাগে, বহুত ঠাণ্ডা লাগে, অক্সিজেন কমি যায়, গছ গছনি নাথাকে, তেতিয়া বহুত বেয়া লাগে। কিন্তু এইটো ছিজনত, গৰমৰ ছিজনত ইমান মজা লাগে দেখাত, মানে একদম চিনাৰী চাৰিওফালে। টুৰিষ্ট টিমটো আহি থাকে, একদম দুনিয়াভৰৰ টুৰিষ্ট আহি থাকে। জেগাৰ পৰা বিভিন্ন জেগাৰ পৰা আহে টুৰিষ্টবিলাক। কি মজা চিনাৰীবিলাক চাওকচোন, কি ধুনীয়া লাগে দেখা।